নমস্কাৰ। আজি চ'ত মাহৰ 20 তাৰিখ 4 এপ্ৰিল সোমবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:12:46 সূৰ্য অস্ত 5:35:12। আজি শুক্ল তৃতীয়া তিথি, দিনৰ ঘণ্টা 1:03:31 নক্ষত্ৰ ভৰণী, দিনৰ ঘণ্টা 1:51:48। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ লাভ, কাৰ্যত সাফল্য, প্ৰশংসা লাভৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভকৰ্ম, কৰ্মোন্নতি, মনত আনন্দ আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অগ্নিভয়, হতাশা, খেলিমেলি আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মব্যস্ততা, মানসিক অৱসাদ, প্ৰতাৰিত আদি অশুভফলৰ প্ৰভাৱ দেখা যায়। সিংহ ৰাশিৰ প্ৰাপ্তি, শুভ কাৰ্য, সম্পদ লাভৰ যোগ দেখা যায়। কন্যা ৰাশিৰ শুভ সংবাদ লাভ, প্ৰশংসা লাভ, বন্ধু লাভৰ যোগ দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ গৃহসুখ, ভোগ, আলহীৰ আগমনৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ সম্পদ লাভ, আনৰ সহায় লাভ, হঠাৎ প্ৰাপ্তিৰ যোগ দেখা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভফল প্ৰাপ্তি, শুভ কাৰ্য, কাৰ্যসিদ্ধিৰ যোগ দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক কষ্ট, জীৱ জন্তুৰ ভয়, নানান বাধা আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু বিৰোধ, অযথা ভয়, হঠাৎ অৰ্থৰ ক্ষতিৰ যোগ দেখা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ দ্বাৰা প্ৰতাৰিত, মনকষ্ট, অপমানৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।